প্ৰেৰণাৰ সূতা সমৰ্পণেৰে কাপোৰত বোৱা খেমৰাজ সুন্দ্ৰিয়াল পদ্মশ্ৰী 2026। আশাৰ ৰেঙনি আৰু হাজাৰ হাজাৰ লোকৰ জীৱিকাৰ পথ প্ৰদৰ্শক খেমৰাজ সুন্দ্ৰিয়াল সকলোৱে মৰমেৰে গুৰুজী বুলি মাতে। খেমৰাজীৰ জন্ম হৈছিল 1943 চনত পৰী গড়ৱালত। আৰ্থিক অনাটনৰ বাবে শৈশৱত তেওঁ বহু কষ্টৰ সন্মুখীন হৈছিল। মই পঢ়া-শুনা কৰি থাকোঁতে সন্ত কবীৰজীৰ বিষয়ে জানিলোঁ। তেওঁ এজন প্ৰখ্যাত ব্যক্তি আৰু আমি তেওঁৰ ইমানবোৰ কিতাপ পঢ়োঁ। গতিকে ময়ো তেওঁৰ দৰে কামবোৰ শিকিম। মই সিদ্ধান্ত ল'লোঁ ময়ো শিপিনী হ'ব বিচাৰোঁ। হেণ্ডলুম টেকন'লজিত ডিপ্ল'মা সম্পূৰ্ণ কৰাৰ পিছত খেমৰাজ সুন্দ্ৰিয়ালে কামৰ সন্ধানত উপলব্ধি কৰিছিল যে তেওঁ কৰ্মসংস্থাপনৰ বাবে দিল্লীলৈ যাব লাগিব। কিন্তু খেমৰাজীৰ হাতত পৌৰীৰ পৰা দিল্লী পাবলৈ টকা নাছিল। তাৰ পিছত এদিন তেওঁৰ খুৰাকৰ পুতেকে আঘাত পালে আৰু তেওঁক চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যাব লগা হ'ল। তেওঁকো তেওঁৰ যত্ন ল'বলৈ লগত পঠিওৱা হৈছিল আৰু এই যাত্ৰাই প্ৰথমবাৰৰ বাবে খেমৰাজীক দিল্লীলৈ লৈ আহিছিল। দিল্লীৰ কাপোৰ মিলত কাম কৰাৰ পিছত খেমৰাজ সুন্দ্ৰিয়ালে ৱেভাৰ ছাৰ্ভিচ চেণ্টাৰত কাম কৰিবলৈ আৰম্ভ কৰে। 9-10 বছৰ পাৰ হৈ গ'ল। কাশীৰ ৱেভাৰ ছাৰ্ভিচ চেণ্টাৰত খেমৰাজীয়ে টেক্সটাইল শিল্পী SV নিকামক লগ পালে, যিয়ে তেওঁৰ প্ৰতিভাক দেখিছিল আৰু তেওঁক অফিচৰ পিছত কিছু সময় উলিয়াই দিবলৈ পৰামৰ্শ দিছিল অভিজ্ঞ শিল্পীৰ বাবে টেপেষ্ট্ৰি তৈয়াৰ কৰিবলৈ। তেওঁ মোক তাঁতশাল কিনিবলৈ 175 টকা দিলে। ইফালে খেমৰাজ সুন্দ্ৰিয়াল উপস্থিত হয় শিপিনী সেৱা কেন্দ্ৰৰ পানীপত শাখাত আৰু অতি সোনকালে দেশৰ বহু বিখ্যাত শিল্পীৰ বাবে টেপেষ্ট্ৰি বোৱা আৰম্ভ কৰিলে। যিজন ল'ৰাৰ পৰীৰ পৰা দিল্লীলৈ যাবলৈ পইচা নাছিল, তেওঁৰ কামে তেওঁক বিদেশলৈ লৈ গ'ল। জামদানি কৌশলৰ ওপৰত খেমৰাজীৰ আধিপত্য উল্লেখযোগ্য আছিল আৰু তেওঁ হাট্টা কৌশল আৰু পলিয়েষ্টাৰতো বোৱা আৰম্ভ কৰিছিল। নিজৰ এই সমৰ্পণেৰে তেওঁ পুনৰবাৰ পানীপতৰ কাৰ্পেট আৰু খেচ বিখ্যাত কৰি তুলিলে। অৱসৰৰ পিছত খেমৰাজীয়ে বিষ্ণু হস্ততাঁত সমবায় আৰম্ভ কৰে, য'ত তেওঁ এতিয়ালৈকে 10,000ৰো অধিক যুৱক-যুৱতীক কাম শিকাইছে। ভাৰতৰ বহু বিখ্যাত শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীও খেমৰাজীৰ পৰা বোৱাৰ কলা শিকিবলৈ আহে। এই কলাই মোক মান, সন্মান আৰু স্বীকৃতি দিছে। এতিয়া এনে লাগে যেন মই এই কলাটো বাছি লোৱা নাই, এই কলাটোৱে মোক বাছি লৈছে। খেমৰাজ সুন্দ্ৰিয়াল পদ্মশ্ৰী 2026। কোটি কোটি প্ৰণাম।